বন্ধুসকল, আজি মই আপোনালোকৰ আগত এজন মহাভাৰতৰ বিখ্যাত যোদ্ধাৰ বিষয়ে আলোচনা কৰিম। একলব্য নামৰ এজন ধনুৰ্ধৰ আছিল, যিজনক গুৰু দ্ৰোণাচাৰ্যই শিক্ষা দিবলৈ অস্বীকাৰ কৰিছিল। কিন্তু তেওঁ সেই দুৰ্নকী গুৰু মানি সম্পূৰ্ণ অস্ত্ৰ শিক্ষা লাভ কৰিছিল। তেতিয়া গুৰু দ্ৰোণাচাৰ্যই গুৰু দক্ষিণাৰ ৰূপত তেওঁৰ বুঢ়া আঙুলিটো বিচাৰিলে। কিন্তু আপোনালোকৰ আগত মই আজি ক'ম যে গুৰু দক্ষিণাৰ স্বৰূপে বুঢ়া আঙুলিটো দিয়াৰ পিছত একলব্যৰ কি হ'ল আৰু কোন মহাবীৰৰ হাতত তেওঁৰ মৃত্যু হ'ল, সম্পূৰ্ণ তথ্যখিনি পাবলৈ ভিডিঅ'টো শেষলৈকে চাওক। নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ আছামিজ মন মিক্সাৰ ইউটিউব চেনেললৈ। যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগে অনুগ্ৰহ কৰি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে যিসকলে নতুনকৈ চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰি ল'ব, যাতে মই ভিডিঅ' দিলে আপোনালোকে লাভ কৰে। আহকচোন এতিয়া আমি আজিৰ মূল ভিডিঅ'লৈ যাওঁ। একলব্যৰ প্ৰকৃততে কোন আছিল? ধৰ্মগ্ৰন্থ মহাভাৰতৰ মতে দ্বাপৰ যুগত পৰাগ ৰাজ্যৰ কাষতে শৃংগবেৰপুৰ নামৰ এখন ৰাজ্য আছিল আৰু সেই সময়ত সেই ৰাজ্যৰ ৰজা নিষাদৰাজ হিৰণ্যধনু আছিল। একলব্য ৰজা হিৰণ্যধনুৰে পুত্ৰ আছিল। তেওঁলোক নিষাদ জাতিৰ লোক আছিল। সেই সময়ত নিষাদ জাতি ক্ষুদ্ৰ হিচাপে গণ্য কৰিছিল, সেইবাবে হয়তো শৃংগবেৰপুৰ ৰাজ্যৰ বিষয়ে বেছি পঢ়িবলৈ পোৱা নাযায়। একলব্যৰ সৰুকালৰ নাম অভিদম্য আছিল আৰু কিছুৰ মতে একলব্যক সৰুতে অভয় নামেৰেও জানিছিল। এতিয়া আহোঁ অভিদম্য বা অভয় একলব্য কেনেকৈ হ'ল। সৰুকালৰ পৰাই একলব্য তীক্ষ্ণ আৰু বুদ্ধিমান আছিল। 5 বছৰ বয়সতে তেওঁৰ শিক্ষা গুৰুকুলত আৰম্ভ হয় আৰু তেওঁ নিষ্ঠা, একাগ্ৰতা, বুদ্ধিমত্তা দেখি গুৰুৱে তেওঁৰ নাম ৰখালে একলব্য। সেই গুৰুকুলতে এবাৰ পুলক ঋষিয়ে একলব্যক তেওঁৰ ধনুবিদ্যা শিকাৰ আগ্ৰহ আৰু তেওঁৰ সামৰ্থ্য দেখিলে। তেতিয়া পুলক ঋষিয়ে নিষাদৰাজ হিৰণ্যধনুক ক'লে যে একলব্য ধনুবিদ্যা শিকাৰ সকলো গুণ আছে, তেওঁ এজন মহান ধনুৰ্ধৰ হ'ব পাৰিব, কেৱল তেওঁক এজন মহান গুৰুৰ মাৰ্গদৰ্শনৰ প্ৰয়োজন। পুলক ঋষিৰ এই কথা শুনি হিৰণ্যধনুৱে একলব্যক গুৰু দ্ৰোণাচাৰ্যৰ ওচৰলৈ লৈ গ'ল আৰু তেওঁক শিষ্যত্ব গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিলে। কিন্তু গুৰু দ্ৰোণাচাৰ্যই তেওঁক কেৱল ব্ৰাহ্মণ আৰু ক্ষত্ৰিয় ৰাজপুত্ৰহে শিক্ষা প্ৰদান কৰিব বুলি ক'লে। নিৰাশ মনেৰে দুয়ো ঘূৰি আহিল। কিন্তু একলব্যই মনতে গুৰু দ্ৰোণক গুৰু মানি ল'লে আৰু তেওঁ মনতে সিদ্ধান্ত ল'লে গুৰু দ্ৰোণৰ বাহিৰে কোনেও তেওঁক ধনুবিদ্যা শিকাব নোৱাৰিব। তেতিয়া একলব্যই বনতে গুৰু দ্ৰোণৰ এটা প্ৰতিমূৰ্তি সাজি তাকে গুৰু মানি প্ৰতিদিনে ধনুবিদ্যাৰ অনুশীলন কৰিবলৈ আৰম্ভ কৰিলে। এনেকৈ বহুমাহ পাৰ হ'ল। এদিন গুৰু দ্ৰোণই যেতিয়া কৌৰৱ আৰু পাণ্ডৱক শিক্ষা প্ৰদান কৰি আছিল, তেনেতে এটা কুকুৰৰ মাত আহিল আৰু সকলোৰে ধ্যান ভংগ হৈ গ'ল। কিন্তু অকস্মাত কুকুৰৰ মাতটো নাইকিয়া হৈ গ'ল। সকলো আচৰিত হ'ল আৰু গুৰু দ্ৰোণৰ সৈতে কৌৰৱ পাণ্ডৱ সকলো কুকুৰৰ মাতটোৰ দিশত আগুৱাই গ'ল। তাত গৈ দেখিলে কোনোৱে কুকুৰটোৰ মুখখন শৰ মাৰি বন্ধ কৰি দিলে, কিন্তু এক টোপালো তেজ পৰা নাছিল। এনে কাৰ্য দেখি সকলো আচৰিত হ'ল। তেতিয়া দ্ৰোণে চিঞৰি ক'লে, এই কৰ্ম কোনে কৰিছে? সন্মুখলৈ আহে। তেতিয়া একলব্য সন্মুখলৈ আহে আৰু গুৰুক প্ৰণাম কৰি কয়, গুৰুদেৱ, আপোনাৰ কৃপাত মই এই কৰ্ম কৰিছোঁ। এই কথা শুনি গুৰুৱে ক'লে, তুমি কোন হয় আৰু মই তোমাৰ গুৰু কেনেকৈ হ'লো? তেতিয়া একলব্যই ক'লে, মই সেই একলব্য যিয়ে পিতা হিৰণ্যধনুৰ সৈতে আপোনাৰ ওচৰলৈ শিক্ষা গ্ৰহণ কৰিবলৈ আহিছিল, কিন্তু আপুনি মানা কৰিছিল। মই হাৰ মনা নাছিল। আপোনাৰ প্ৰতিমাৰ সন্মুখত মই সদায় ধনুবিদ্যাৰ অভ্যাস কৰিছিলোঁ আৰু তাৰ প্ৰমাণ এয়া আপোনাৰ সন্মুখ। একলব্যৰ কথা শুনি গুৰু দ্ৰোণৰ মন ভৰি গ'ল আৰু ভাবিলে, মই একলব্যক শিষ্যত্ব গ্ৰহণ নকৰি বহুত ভুল কৰিলোঁ। সেই ভাবি গুৰুৱে একলব্যক আঁকোৱালি ল'বলৈ গৈছিল। কিন্তু হঠাৎ তেওঁ অৰ্জুনক দি থোৱা কথালৈ মনত পৰিল। গুৰু দ্ৰোণই অৰ্জুনক কথা দি থৈছিল যে এদিন অৰ্জুনক বিশ্বৰ শ্ৰেষ্ঠ ধনুৰ্ধৰ বনাব। তেতিয়াই সেই কথা মনলৈ আহিলে। তেতিয়াই দ্ৰোণে একলব্যক ক'লে, ব'লা ক'ত আছে চাওঁগৈ মোৰ প্ৰতিমূৰ্তি। সকলো সেইফালে গ'ল আৰু গুৰুৱে নিজৰ প্ৰতিমূৰ্তি দেখি আচৰিত হ'ল। কিন্তু তেওঁ মনতে ভাবিলে, এনেদৰে যদি একলব্যই ধনুবিদ্যাত আগুৱাই যায়, এদিন অৰ্জুনতকৈ সৰ্বশ্ৰেষ্ঠ ধনুৰ্ধৰ হ'বগৈ। সেয়ে তেওঁ একলব্যক ক'লে, তুমি যেতিয়া মোক গুৰু মনা, তেতিয়াহ'লে এইটো জনা যে গুৰু দক্ষিণা অবিহনে কোনো শিষ্যৰ শিক্ষা সমাপ্ত নহয়। গতিকে মই বিচাৰোঁ তুমি মোক গুৰু দক্ষিণা দিয়া, কিয়নো
আজিৰ পৰা মই তোমাক শিষ্য মানি ল'লোঁ। গুৰুৰ মুখত এই কথা শুনি একলব্যই আনন্দ পালে আৰু ক'লে, গুৰুদেৱ, মই ধন্য হৈ গ'লোঁ, যিহেতু আপুনি মোক শিষ্যত্ব গ্ৰহণ কৰিলে। এতিয়া কওক, গুৰু দক্ষিণা হিচাপে আপোনাক মই কি দিব লাগিব? গুৰুৱে ক'লে, একলব্য, মোক গুৰু দক্ষিণা হিচাপে তোমাৰ সোঁহাতৰ বুঢ়া আঙুলিটো দিয়া। প্ৰথমে যদিও একলব্য অস্বস্তিত পৰিছিল, কিন্তু পলম নকৰি বুঢ়া আঙুলিটো কাটি গুৰুৰ চৰণত অৰ্পণ কৰিলে। এই দৃশ্য দেখি গুৰু দুৰ্নৰো চকুৰ পানী ওলাই গ'ল আৰু কৈছিল, তোমাৰ দৰে শিষ্য অনন্ত কাললৈ মইতো নাপাওঁৱেই আৰু কোনেও নাপাব। ইয়াৰ পিছত সকলো আশ্ৰম ঘূৰি আহিল আৰু একলব্যও নিজ ৰাজ্যলৈ ঘূৰি গ'ল আৰু এটা আঙুলি নোহোৱাকৈ ধনুবিদ্যাৰ অভ্যাস কৰি থাকিল আৰু এজন ডাঙৰ ধনুৰ্ধৰ হৈ গ'ল। নিজ ৰাজ্যলৈ ঘূৰি অহাৰ পিছত একলব্যই নিশাত জাতিৰে এগৰাকী সুৰিতা নামৰ গাভৰুৰ সৈতে বিবাহ হয় আৰু ৰজা হিৰণ্যধনুৰ মৃত্যু হোৱাত একলব্যই ৰজা হৈ পৰে। তেওঁ নিজৰ ৰাজ্য বিস্তাৰো কৰিছিল। এদিন এনেকৈ মগধৰাজ জৰাসন্ধক লগ পালে, যিজন শ্ৰীকৃষ্ণৰ মহান শত্ৰু আছিল। বিষ্ণু পুৰাণৰ মতে এবাৰ জৰাসন্ধৰ পক্ষলৈ একলব্যই দ্বাৰকাত জৰাসন্ধৰ লগত যুদ্ধ কৰিবলৈ গৈছিল আৰু যুদ্ধত যদুবংশৰ সৈন্য এফালৰ পৰা বধ কৰি গৈছিল। তেতিয়া কৃষ্ণই সেই খবৰ পাই একলব্যৰ সন্মুখলৈ আহিল আৰু তেওঁৰ যুদ্ধৰ কৌশল দেখি প্ৰবধ মানিলে। চাৰিটা আঙুলিয়ে নিপুণ যুদ্ধ কৰিছিল। তেওঁ ভাবিলে যে ভৱিষ্যতে হ'ব লগা মহাভাৰতৰ যুদ্ধত পাণ্ডৱৰ বিপক্ষে একলব্যই যুদ্ধ কৰিলে পাণ্ডৱৰ পৰাজয় হোৱা নিশ্চিত। গতিকে এতিয়াই একলব্যক অন্ত কৰিব লাগিব। শেষত দুয়োৰে মাজত যুদ্ধ হয়। যুদ্ধ বহু সময় ধৰি চলিল যদিও শেষত শ্ৰীকৃষ্ণৰ হাতত একলব্যৰ মৃত্যু। এই আছিল একলব্যৰ মৃত্যুৰ কাহিনী। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।